ওরা ওঠা আকৌ কি হ'ল নো? কোনো 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 9টা বাজি গ'ল, 10টা আমাৰ চিনেমা এখন চাবলৈ। উঠা উঠা পটাপট মুখা ধুই যাব, মই ওলাই ৰেডি। হয়নি ইমান মজা সপোন দেখিছিলোঁ একদম। পিছে কি সপোন দেখিছিলা? মই সপোন দেখিছিলোঁ তুমি মোলৈ মজা আইফোন এটা লৈ আহিছিলা, দামী আইফোন, 1,00,000 কিমান হাজাৰ টকা। আৰু তাৰপাছত কি হ'লনো? মই তোমালোকৰ দাম দৰলৈ মাৰি আছিলোঁ, কি ইমান ল'লে কি ল'লে এনেকৈ কৰি থাকোঁতে মই আনবক্সিং কৰি আছিলোঁ আইফোনটো, তুমি আহি পিনি মোক জগাই দিলাহি। এনেকুৱা সপোনবোৰ সপোনতে ভাল লাগে, দি থকাত ভাল নালাগে। তেনে ডাৰ্লিং আইফোনটো তুমি মোক কেতিয়া দিবা? তুমি জানিব সেইটো আইফোন তুমি আকৌ হ'ব লাগিব, তুমি আকৌ সপোন দেখিব লাগিব, কাৰণ সেইবিলাক বস্তু সপোনতে পাই, দি থকাটো নাপায়। মই তোমাক এতিয়া কৈছিলোঁ। তুমি মোৰ হাজবেণ্ডে কি 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 মানে আকৌ ঘি? তুমি যোৱা, মই নাযাওঁ, মই বেলেগ এফালে যাওঁ। ক'ত যোৱা জানিমন? মই হ'বলৈ যাওঁ, তুমি মানে হ'বলৈ আহা তেন্তে। তুমি মানে আইফোনটো সপোনত আনবক্সিং কৰিহে আহিবা ন? কৰা তুমি আনবক্সিং কৰা, মই চিনেমা চাবলৈ যাওঁ অকলে। বাই ডাৰ্লিং, তুমি হোৱা মই যাওঁ দেই, বাই। মই এতিয়া শুওঁ দেই, মই এতিয়া আইফোনটো আনবক্সিং কৰিবলৈ যাওঁ। বাই, গুড নাইট। একেবাৰে সপোনতে আনবক্সিং কৰিছে, আনবক্সিং কৰিবলৈ। আৰু আপোনালোকে যদি ভাল পালে ভিডিঅ'টো, তেনেহ'লে লাইক এটা মাৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাছ ইমানে, পাৰে যদি শ্বেয়াৰ কৰিব, আৰু কিবা থাকিলে আমাক কমেণ্ট কৰি জনাব। তেন্তে আকৌ লগ পাম এনেকুৱা সুন্দৰ কমেডি ফানি ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং, বাই।